নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল প্ৰজ্ঞানী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ইতিহাসৰ এখন বিখ্যাত যুদ্ধ আৰু এখন বিখ্যাত সন্ধিৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে মই ক'ম পলাশী যুদ্ধৰ বিষয়ে। 1757 চনৰ 23 জুনত পশ্চিমবংগৰ নৱাব সিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ মাজত এই যুদ্ধ হৈছিল। এই যুদ্ধ বৰ্তমানৰ পশ্চিমবংগৰ মধ্য দক্ষিণত অৱস্থিত ভাগীৰথী নদীৰ সামান্য পূবে থকা পলাশী নামৰ এখন গাঁৱত হৈছিল বাবে এই যুদ্ধক পলাশী যুদ্ধ বুলি অভিহিত কৰা হয়। ইয়াৰ পাছতে মই ক'ম য়াণ্ডাবু সন্ধিৰ বিষয়ে। 1826 চনৰ 24 ফেব্ৰুৱাৰীত মান আৰু ব্ৰিটিছৰ মাজত এই সন্ধি হৈছিল। এই সন্ধি বৰ্তমানৰ ম্যানমাৰৰ য়াণ্ডাবু নামৰ এখন ঠাইত হৈছিল বাবে এই সন্ধিক য়াণ্ডাবু সন্ধি বোলা হয়। এই সন্ধি স্বাক্ষৰ কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ববীয়া আৰু মান সেনাধ্যক্ষই। এই সন্ধি অনুসৰি অসম ব্ৰিটিছৰ অধীন হয়। আজি যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেসমূহ তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।